So hello, guys. একদম মেণ্টেলি ডিষ্টাৰ্ব হৈ আছোঁ। নেটফ্লিক্সত ৰিলিজ হ'ল আপোনাৰ চেক্টাৰ 36 বুলি। চ' ফাইনেলি চালোঁ। মানে বলক আৰু মুভিটোৰ ৰিভিউ আৰম্ভ কৰোঁ। ভাই মানে কি ক'ম আৰু, নেটফ্লিক্সে কি কৰিব বিচাৰিছে নাজানো আৰু, কিন্তু ভাল লাগিছে। এই মুভিখন আপোনালোকে মানে কি ক'ম আৰু, নৰ্মেল মানুহে চোৱা মুভি নহয়। নেটফ্লিক্সে খোল্লা একদম ইমান কাটি দেখাইছে, আৰু যিবোৰ চিনছবোৰ দেখাইছে মানে কি ক'ম আৰু। মুভিখন মানে মই চাই মানে হ'ব পাৰে ৰিভিউটো অলপ দেৰিকৈ দিছোঁ, কেলৈ কি মানে মেণ্টেলি ডিষ্টাৰ্ব হৈ গৈছিলোঁ, মিছা নকওঁ। আৰু যোনেও চাব সিও ডিষ্টাৰ্ব হৈ যাব দেই। ষ্টৰিটো যদি ক'ব যাওঁ, মুভিখন হয় ৰান টাইম 2 hours, বেছি দীঘলো নহয়, 2 hours। 2 hours-তে ডাইৰেক্টাৰে যিমান যি পাৰে চব দেখাই দিছে। মানে আপোনালোকক কি ক'ম, মানে আপুনি ব্ৰুটেলিটি চাব নে ইয়াৰ ষ্টৰি চাব, না ইয়াৰ এক্টাৰ দুজন মেইন আছে, 12 ফেইলৰ হিৰো বিক্ৰান্ত মেচি আৰু আপোনাৰ কি আছিলে দীপক ড্ৰবিয়েল বুলি, গম পায় সি কমেডি এক্টাৰ হয়। বাট এই মুভিটোত মানে যিটো চিৰিয়াছনেছ পুলিচৰ এক্টিং কৰিছে, কি ক'ম, পাৰফৰ্মেঞ্চ ক'ব গ'লে মানে দুটাৰে মানে মুভিখন কেট মাউচৰ নিচিনা হৈ থাকে। বাট মুভিটো আপুনি যেতিয়া আৰম্ভ কৰিব চব দেখাই দিয়ে, ক'ত কেলে মাৰ্ডাৰ হৈছে কি নাই, সেইটো আপুনি ট্ৰেইলাৰটো গম পাই গ'ল চাগে, ট্ৰেইলাৰটো অপেন দিছে হয়। বাকী ইয়াৰ যোনটো মানে ডাইৰেক্টাৰ আদিত্য নিম্বালকাৰ, তাক মানে চেলিউট দিয়ক। কি ডাইৰেক্টৰী কৰিছে, মানে ইমানখিনি কেনেকুৱা দেখাব পাৰে। মুভিখনৰ পজিটিভটোৱে মানে মেইন একচুৱেলি হৈ গ'ল, পজিটিভটো ইয়াৰ যিটো মানে সি চিনেমেট'গ্ৰাফি বা ষ্টৰি অপেনলি দেখাইছে। ইয়াত বিক্ৰান্ত মেচিয়ে যিটো এক্টিং কৰিছে মানে এটা চাইকো কেৰেক্টাৰৰ, সেইটো একদম শ্বকিং মানে। আৰু এক্টাৰ হ'ব লাগে এনেকুৱা, বহুত নামী এক্টাৰবোৰেও মানে এনেকুৱা এক্টিং কৰিব নোৱাৰে, চিধা কথা। আৰু কি স্ক্ৰিপ্ট লিখিছে মুভিখন, আপুনি মানে যেতিয়া ষ্টাৰ্টিঙত ইয়াৰ যিটো চেক্টাৰ 36 যিটো নামটো দেখাই নহয়, সেই ষ্টাৰ্টিঙৰ নামৰ যিটো নেম টেগ ওলাওঁতে আপুনি সেইটো মানে ভাবিব আৰে সেইটোতো মানে জাষ্ট ষ্টাৰ্টিং হয়, তাৰপিছতো একদম সেইটো মন কৰিব। এই মুভিটোত যেতিয়া নাম টেগটো ওলাই, ক'ত উলিয়াই সেইটো মই কৈ নিদিওঁ, স্পইলাৰ হৈ যাব, কিন্তু কি আছিলে মানে নেম টেগটো দেই। তাৰপাছৰ পৰা মুভি আৰু আৰম্ভ হৈ যায় আৰু নিজৰ। ইয়াৰ নেগেটিভ যদি ক'ব যাওঁ, নেগেটিভ মানে থ্ৰিলাৰ দিলে হয়, কিন্তু থ্ৰিলাৰ বুলিবলৈ একোৱে নাই। ষ্টাৰ্টিঙতে কোন কিলাৰ হয় গম পাই যায়, আৰু চব অপেনলি 2 hours-ৰ কাৰণে মানে ডাইৰেক্টাৰে বেছি লিলিমাই কৰা নাই থ্ৰিলাৰ ছাছপেন্স ল'বলৈ। চব অপেন, ই কিলাৰ হয়, পুলিচ ই হয়, তাক ধৰিব, কেনেকৈ ধৰিব সেইটো দেখাই থাকে। আৰু মুভিটো যিহেতু বেষ্ট অন ট্ৰু ষ্টৰি, চ' বহুতে কাহিনীটো গম নাপাব পাৰে, বাট এনেকুৱা চিৰিয়েল কিলাৰ এটা আছিলে। আৰু কিন্তু ইয়াৰ এণ্ডিংটোৱে আপোনাৰ চব মেইনলি শ্বকিং কৰি দিব। এণ্ডিংটো মানে এক্সপেক্ট আপুনি কৰিব নোৱাৰে, মানে ইয়াৰ যিটো ক্লাইমেক্স কি দেখাই দিলে, মানে আপোনাক মেইন ডিষ্টাৰ্ব সেই লাষ্টৰ এণ্ডিংটোৱে কৰিব। লাষ্টৰ 10-20 মিনিটছটো মানে বহুত বেছি আৰু মানে ডিষ্টাৰ্বিং হয় দেই। চ' মুভিখন এইটো কম, ইটছ নট এ ফেমিলি মুভি। ল'ৰা ছোৱালী আগত নাচাব, চ' ডাঙৰ মানুহৰ লগতে চাব, সেইবুলি ক'ম। আৰু এই মুভিটো আপোনালোকক ৰেকমেণ্ড কৰিছোঁ, চাওক অলপ সময় উলিয়াই মুভিখন চাওক। মানে যদি থ্ৰিলাৰ জনৰ ভাল পায়, থ্ৰিলাৰ বুলিব একো নাই, বাট এই মুভিখন চাওক, এডাল্টছবোৰে চাব, নট উইথ দ্য বাচ্চা পাৰ্টি, কেলৈ ইয়াত বহুত কাটি থেংকছ টু নেটফ্লিক্স মানে এনেকুৱা ব্ৰুটেলিটি দেখাইছে। কেতিয়াবা ভাল লাগে এনেকুৱা ব্ৰুটেলিটি চাবলৈ। চ' আৰু যদি মই এই মুভিটোক মোৰ ফালৰ পৰা ৰেটিং দিম, তো মই 5-ৰ ভিতৰত 4 দিম। অল থেংকছ টু নেটফ্লিক্স। এনেকুৱা কণ্টেণ্ট লাগে আমাক, দিছ ইজ চিনেমা, এনেকুৱা কণ্টেণ্ট লাগে। ঠিক আছে, বাকী মোৰ ৰিভিউটো কেনেকুৱা লাগিলে আপোনালোকে মুভিটো চাই মেলি মোক কমেণ্টছত জনাব, মোৰ ৰিভিউটো কেনেকুৱা লাগিলে। আৰু এই চেনেলটোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। এণ্ড ডণ্ট ফৰগেট টু ফ'ল' মি অন ইনষ্টাগ্ৰাম, টুইটাৰ, ফেচবুক। লিংকছবোৰ মই আপোনাক মেনশ্যন কৰি দিছোঁ। বাকী নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক। লাভ ইউ, টেক কেয়াৰ, বাই বাই।